হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ মই অন্য এটা নতুন ভিডিঅ'লৈ। আজি লৈ আহিলোঁ জোতা। সেইদিনা মোবাইলটো চাই থাকোঁতে দেখিলোঁ যে বাপৰে 250 টকাত 3 জোতা। মই লগালগ দেখা পাই অৰ্ডাৰ দিলোঁ। তাৰপিছত এসপ্তাহ পিছত আহি পালে নহয় জোতাকেইযোৰ। লগালগ দৌৰি যাই জোতাকেইযোৰ লৈ আহিলোঁ। মনত এটা চিন্তা হৈছে, 250 টকাৰ জোতা ভালনে বেয়া বা গালিয়ে খাব লাগে নেকি হাজবেণ্ডৰ। ভয়কৈ খুলি দেখিলোঁ 3 যোৰ একেলগে। ইমান ধুনীয়া জোতা, চাবচোন ইমান ধুনীয়া লাগিছে জোতাকেইযোৰ, বাপৰে। আপোনালোকে অৰ্ডাৰ দিব পাৰিব মিছ'ৰ পৰা, বহুত কম দাম। 250 টকাত কি পায়, 3 যোৰকৈ জোতা। তাইক লৈ পেলাই মই বোলো খুলি লওঁ জোতাকেইযোৰ। খুলি লৈ চালোঁ, বাবা ইমান ধুনীয়া। তাইও খোলাত ব্যস্ত মোৰ লগত। ছেকেণ্ড যোৰা আছিল পিংক কালাৰ, সেইযোৰো ধুনীয়া আহিছিল। আৰু এইযোৰা হৈছে ৰেড কালাৰযোৰো বহুত ধুনীয়া। তাইক পিন্ধাই চাম বুলি ভাবিলোঁ। কান্দা কাটা আৰম্ভণি, নিপিন্ধে। এয়া কান্দে কাটা হ'লেও পিন্ধাই চালোঁ হাতে নাতে। চাওক ইমান ধুনীয়া লাগিছে। অৰ্ডাৰ দিব পাৰে আপোনালোকেও। লিংকটো লাগিলে কমেণ্ট কৰিব।